নমস্কাৰ, খেতিৰ দিয়ালৈ আপোনালোকক স্বাগতম। আজি আমি কথা পাতিম মধুৰিআম খেতিৰ বিষয়ে। জাত নিৰ্বাচনৰ ক্ষেত্ৰত হাফচি, লক্ষ্ণৌ 49, এলাহাবাদ সফেদ, চিটিদাৰ আৰু চিডলেছ এইকেইটা জাত আপোনালোকে বাছনি কৰিব পাৰে। ৰোৱাৰ অংশ কলম। ৰোৱাৰ সময় মে'ৰ পৰা জুন মাহলৈকে। ব্যৱধান 5 মিটাৰ বাই 1 মিটাৰ বাই 1 মিটাৰ। গাঁতৰ জোখ 1 মিটাৰ বাই 1 মিটাৰ বাই 1 মিটাৰ। সাৰ প্ৰয়োগ। প্ৰতিজোপা গছত 572 গ্ৰাম ইউৰিয়া, 2 কেজি ছুপাৰ, 445 গ্ৰাম পটাছ আৰু 2 কেজি পচন সাৰ ব্যৱহাৰ কৰিব। সাৰখিনি সমানে দুভাগ কৰি এভাগ মাৰ্চ এপ্ৰিল আৰু আন ভাগ ছেপ্টেম্বৰ অক্টোবৰত ৰিং পদ্ধতিত প্ৰয়োগ কৰিব। উৎপাদন প্ৰতিজোপা গছৰ পৰা 75 পৰা 175 কেজি। শস্য ৰক্ষা। ফল বিন্ধা কৰা পোকৰ বাবে আক্ৰান্ত ফলবোৰ পুৰি পেলাব। 0.1% হাৰত মাল্থিয়ন 35 ইচি প্ৰয়োগ কৰিব। গছ লেৰেলি যোৱা বেমাৰ। এই বেমাৰৰ লক্ষণ দেখা পোৱা মাত্ৰকে গছজোপাৰ গুৰিত 0.3% হাৰত কেফটাফ প্ৰয়োগ কৰিব। তাৰোপৰি গছজোপাত কেফটাফ প্ৰয়োগ কৰাৰ 15 দিন পিছত 0.1% হাৰত বেষ্টিভিন প্ৰয়োগ কৰিব। ধন্যবাদ। মধুৰিআম খেতিৰ বাবে এইখিনিয়ে। অনুগ্ৰহ কৰি আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।